ট্ৰেইনৰ ডবাৰ ৰং সদায় নীলা কিয় থাকে আপুনি যদি এই কথাষাৰ নাজানে তেনেহলে মোৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব তাৰ আগত আপোনাক চীন দেশৰ এজনী ছোৱালীৰ এটা সৰু কাহিনী শুনাই লওঁ এই কাহিনীটো বহুত সৰু হয় কিন্তু বহুত ইন্টাৰেষ্টিংও হয় তো চাইনাৰ এজনী ছোৱালীয়ে 20টা বয়ফ্ৰেণ্ড বনাইছিল আৰু হিটো বয়ফ্ৰেণ্ডৰ কথা হিটো বয়ফ্ৰেণ্ডক গম পাব দিয়া নাছিল আৰু ছোৱালীজনীয়ে এদিন 20টা বয়ফ্ৰেণ্ডৰ পৰা 20টা আইফোন খুজিছিল আৰু 20টা বয়ফ্ৰেণ্ডে তাক 20টা আইফোন দিও দিছিল কিন্তু হিটোৰ কথা হিটোক গম পাব দিয়া নাছিল আৰু তাই 20টা আইফোন এটা মানুহক বেছি দিলে আৰু 20টা আইফোন বেছি তাই 15 লাখ টকা পালে আৰু এই 15 লাখ টকাৰে তাই নিজৰ কাৰণে এখন ধুনীয়া ঘৰ কিনি ললে তাৰ পিছত তাৰ 20টা বয়ফ্ৰেণ্ডৰ লগত তাই জানি বুজি ব্ৰেকআপ কৰি ললে তো বন্ধুসকল মই আপোনালোকক ইমানে ক'ব বিচাৰিম যে নিজৰ ওয়াইফকে গিফট দিব গাৰ্লফ্ৰেণ্ডক নহয় মানে বিয়াৰ আগত গিফট নিদিব বিয়াৰ পিছতহে গিফট দিব তো এতিয়া আমি আহো মেইন কথাটোলে আজিকালিৰ বেছিভাগ ট্ৰেইন যেহেতু আপুনি ষ্টেচনত দেখিয়ে থাকে সেইবোৰ নীলা ৰঙৰ বেছিভাগ কিয় থাকে কথাটো আচলতে এনেকুৱা 1990 চনৰ আগত ট্ৰেইনবোৰ ৰঙা কালাৰৰ আছিল আৰু হেতু সময়ৰ ভ্যাকুয়াম ব্ৰেকিং সিস্টেমৰ ইউজ কৰা গৈছিল যেহেতু বহুত পুৰণা মডেলৰ ব্ৰেকিং সিস্টেম আছিল আৰু এই ব্ৰেক সিস্টেমবোৰ বহুত স্লো কাম কৰিছিল তাৰ বাবে ট্ৰেইনবোৰ ৰখাবলৈ বহুত সময় লাগিছিল তাৰ পিছত কিছু বছৰৰ পিছত এটা নতুন ব্ৰেকিং সিস্টেম আহিল যাৰ নাম হয় এয়াৰ ব্ৰেকিং সিস্টেম এই ব্ৰেকিং সিস্টেমটো আগৰ ব্ৰেকতকৈ বহুত ফাষ্ট কাম কৰিছিল আৰু লাহে লাহে গোটেই ট্ৰেইনবোৰত নিউ ব্ৰেকিং সিস্টেম ইউজ কৰিব ধৰিলে তাৰ পিছত এটা ৰেলৰ ডবাবোৰ চাইটো ক'ব নোৱাৰা হ'ল যে ক'ত কোনটো ব্ৰেকিং সিস্টেম লাগি আছে কেতিয়াবা পুৰণা ব্ৰেকিং সিস্টেমৰ ডবাৰ পাছফালে নতুন ব্ৰেকিং সিস্টেমৰ ডবা লগাই দিয়া হৈছিল আৰু এনেকুৱা অৱস্থাত ডবাবোৰ খোলা মেলা কৰাত বহুত অসুবিধা হৈছিল তাৰ বাবে এটা সিদ্ধান্ত ল'লে যে নিউ ব্ৰেকিং সিস্টেম যিমান ডবাত লাগি আছে সেই গোটেই ডবাবোৰ নীলা ৰং কৰি দিয়া যায় আৰু পুৰণা ব্ৰেক থকা ডবাবোৰ ৰঙা ৰঙতে থাকিব দিয়া গ'ল তাৰ বাবে আজিকালি ট্ৰেইনৰ ডবাবোৰ নীলা ৰঙৰ দেখিব পোৱা যায় 1 মিনিট ৰব যদি আপোনাৰ ওচৰত সময় আছে আৰু এটা অমেজিং ফেক্ট শুনি যাওক যেনেকৈ আপুনি গম পায় যে যিকোনো বস্তু বেচাটো এটা টেলেণ্ট হয় যিকোনো বস্তু যিকোনো মানুহক আপুনি ঘপককে বেচিব নোৱাৰে তাৰ বাবে টিভিবোৰত বহুতো এডভাৰটাইজ দেখিবলৈ পোৱা যায় যিমান ভাল এডভাৰটাইজমেন্ট কৰিব ইমানে বস্তুৰ চেলিংও বাঢ়ে কিন্তু ৰেড বুলৰ লগত কাহিনীটো অকমান উল্টা হ'ল ৰেড বুলে টিভি আৰু ৰেডিঅ'ত বহুতো প্ৰকাৰৰ এডভাৰটাইজমেন্ট কৰিলে কিন্তু হলেও ৰেড বুলৰ চেলিং বহা নাছিলে তাৰ পিছত ৰেড বুলৰ মানুহবিলাকে লগালে দিমাগ ৰেড বুলৰ খালী কেনবিলাক লণ্ডনৰ ৰাস্তাত আৰু ডাষ্টবিনত পেলাবলৈ আৰম্ভ কৰি দিলে তাৰ পিছত ৰাস্তাত আৰু ডাষ্টবিনত খালী কেনবোৰ চাই মানুহে এইটো ভাবিব ধৰিলে কি এই ড্ৰিংকছটো বহুত বিক্ৰী হৈছে তাৰ পিছত মানুহে এই ড্ৰিংকছটো কিনিবলৈ আৰম্ভ কৰি দিলে তাৰ পিছত ৰেড বুলৰ বিক্ৰীৰ পৰিমাণ হঠাতে বেছি হ'ব ধৰিলে তো আপোনালোকক এই আইডিয়াটো কেনেকুৱা লাগিলে কমেন্ট সেকশনত আহি নিশ্চয় জনাব আৰু যদি এনেকুৱা প্ৰকাৰৰ ভিডিঅ' আৰু আপুনি চাব বিচাৰিছে তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থব আৰু যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰি দিব